মই সুভাষ ৰাভা আপোনাৰ ওচৰলৈ যাম বিশেষকৈ অসমৰ জনজাতীয় লোকসকলৰ প্ৰসংগটো উত্থাপিত হৈছে আৰু আজি আমি দেখিলো ট্ৰাইবেল সংঘৰ নেতৃত্বই অসমৰ জনজাতীয় লোকসকলক আহ্বান জনাইছে যাতে তেওঁলোকে নিজৰ যিটো জনগোষ্ঠীয় ভাষা সেইটো কক লোকপিয়লৰ বিষয়গৰাকীৰ সন্মুখত কাৰণ পৰিসংখ্যা খুবেই গুৰুত্বপূৰ্ণ এবাৰ লোকপিয়লৰ পৰা যিটো পৰিসংখ্যা ওলাব সেইটো খুবেই গুৰুত্বপূৰ্ণ গতিকে আপুনি কি ক'ব ধন্যবাদ পাঠ্যপ্ৰতিম বৰুৱাদেৱ আজি এই বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ আৰু তাক আলোচনাৰ মাজলৈ আনিছে গতিকে ধন্যবাদ জনাইছো মই এই মঞ্চত এগৰাকী জনজাতীয় ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা হিচাপে ইয়াত ভাগ লৈছো আৰু মই এনেকৈ আৰম্ভ কৰিব বিচাৰিছো অসমীয়া ভাষাটো অসমত বাস কৰা প্ৰতিগৰাকী খিলঞ্জীয়া অসমীয়াৰ আপোনৰ আদৰৰ আৰু সমন্বয়ৰ ভাষা গতিকে অসমীয়া ভাষাটো নিশ্চয় জীয়াই থাকিব মুখ্যমন্ত্ৰী ডাঙৰে কোৱা ধৰণে চন্দ্ৰ সূৰ্য যেতিয়ালৈ থাকিব অসমীয়া জীয়াই থাকিব এতিয়া জনজাতীয় লোকৰ ক্ষেত্ৰত যিটো চৰ্চা এটা হৈছে যে সমাগত লোকপিয়লত জনগোষ্ঠী বা জনজাতিসকলে যি ভাষা তেওঁলোকে ঘৰত ব্যৱহাৰ কৰে মাতৃভাষাক তাত যিটো অপশ্যন এটা আহিব ভাষা কি মাতৃভাষা কি যিটো প্ৰশ্ন থাকিব তাত নিজৰ ভাষাটোক উল্লেখ কৰিবলৈ আমি এটা চৰ্চা কৰিছো আৰু এইটো কালি হৈ যোৱা যিখন আমাৰ CC2R মিটিং তাত এই চৰ্চা লাভ কৰিছে আৰু আমি এই কথাখিনিক বিভিন্ন জনগোষ্ঠীৰ জাতীয় সংগঠনসমূহলৈ এৰি দিছো এই কাৰণে আমি নিজৰ মাতৃভাষাটো লিখাৰ প্ৰাসংগিকতা থকা বুলি ভাবিছো কাৰণ লোকপিয়লটো যদিও এক অফিচিয়েল এটা ডেটা কিন্তু সেই ডেটাই যিহেতু একোটা জনগোষ্ঠীৰ যিটো আইডেন্টিটি তাক ৰিফ্লেক্ট কৰে বা ৰাজনৈতিক যিবোৰ সংৰক্ষণ আসনৰ সংৰক্ষণ পপুলেশ্যনৰ আধাৰত হয় আৰু সেই লোকপিয়লৰ পৰিসংখ্যাই তাক নিৰ্ণয় কৰে গতিকে সেইটো দৃষ্টিভংগীৰে যিহেতু অসমখনত জনজাতীয়সকলে বা সামগ্ৰিকভাৱে খিলঞ্জীয়াসকলে যে আন্দোলন কৰিব লগা হৈছে একমাত্ৰ তেওঁলোকৰ আইডেন্টিটিৰ বাবে গতিকে আইডেন্টিটিৰ সেই আন্দোলনটোত আমি যদি নিজক ভৱিষ্যতে ৰাজনৈতিকভাৱে এটা সুৰক্ষিত স্থানত যদি অৱস্থিতি আমি ৰাখিব লগা হয় বা স্থিতি ৰখাব লগা হয় তেতিয়াহ'লে নিশ্চয় লোকপিয়লৰ সেই সংখ্যাৰে আমি আমাৰ যিটো প্ৰিজাৰ্ভেশ্যন মানে যিটো আমাৰ আসন সংৰক্ষণ সেইসমূহ আমি আগত ৰাখিবলৈ কামসমূহ কৰিব লাগিব গতিকে আমি এইধৰণে ভাবোঁ যে জনগোষ্ঠীসকলে যদিও তেওঁলোকৰ নিজৰ মাতৃভাষাটো লোকপিয়লত উল্লেখ কৰে সেই বুলিয়েই কিন্তু অসমীয়া ভাষাৰ যিটো জীয়াই থকাৰ যিটো সংকটৰ এটা মানে সেই অৱকাশ থকা বুলি পেলাই ভবা হৈছে সেইটো নিশ্চয় নহয় কাৰণ আমি এগৰাকী ৰাভা হৈ মানে গৌৰৱী এগৰাকী অসমীয়া আমি অসমীয়া ভাষা কৈ ডাঙৰ হৈছোঁ আমাৰ ক্ষেত্ৰত মোৰ নিজৰ ক্ষেত্ৰত মই অসমীয়া ভাষাৰে পঢ়িছোঁ এতিয়া কথাটো হ'ল যে অসমীয়া ভাষাৰ যিধৰণে এটা সংকট আমি অনুমান কৰিছোঁ তাতোকৈ বেছি ভয়াৱহ হৈছে সেই সৰু সৰু ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ ভাষাসমূহ গতিকে সেই ভাষাসমূহক সংৰক্ষণ কৰা বা উঠি অহা প্ৰজন্মৰ ভাষাটো কোৱাৰ কাৰণে উৎসাহ যোগোৱাটো আমাৰ এক দায়িত্ব কেৱল জনগোষ্ঠীয় সংগঠনৰে নহয় চৰকাৰৰো মই ললো যিধৰণে অসমীয়া ভাষা জীয়াই থাকিব লাগিব অনুৰূপ ধৰণে ৰাভা ভাষা বড়ো ভাষা মিচিং ভাষা গাৰো ভাষা কাৰ্বি ভাষা সকলো ভাষা জীয়াই থাকিব লাগিব অসমীয়াৰ সন্মুখত যিটো ভাষাৰ সন্মুখত যিটো সংকট তাতকৈ বেছি সংকট এনেবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতি জনগোষ্ঠীৰ ভাষা সকলো ভাষা জীয়াই থাকিব লাগিব আৰু লোকপিয়লত যিহেতু আমাক লাগে তথ্য ৰাভা ভাষী কিমান আছে গাৰো ভাষী কিমান আছে মিচিং ভাষী কিমান আছে তথ্যৰ প্ৰয়োজন কাৰণ তথ্যবোৰৰ ভিত্তিতহে চৰকাৰে কিছুমান পলিচি গ্ৰহণ কৰিব পাৰিব গতিকে সেই দৃষ্টিভংগীৰে তেওঁলোকে নিজৰ ভাষা হয় মই ভাবোঁ যে অসমীয়া মাধ্যমৰ স্কুল জীয়াই থাকিব লাগিব ল'ৰা ছোৱালীয়ে অসমীয়া মাধ্যমত পঢ়ি অসমীয়াৰ যি মাহাত্য ভাষাটোৰ যিটো গৌৰৱ মানে মাধুৰ্যতা সেইটো অনুভৱ কৰিব পাৰিব লাগিব আৰু যদি কোনো বেলেগ মাধ্যমতো পঢ়ে তেতিয়া এটা বিষয় হিচাপে পঢ়িব পাব লাগিব কেৱল ঘৰতে কথা পাতি থাকিলে কিন্তু ভাষা এটাৰ প্ৰতি যিটো মান মৰ্যাদা থাকিব লাগে সেইখিনি অনুভৱ আচলতে ছাত্ৰ ছাত্ৰী নহয় এইটো মই অকণ ভাষাতাত্ত্বিক দিশৰ পৰা কথাখিনি ক'ব খুজিছোঁ আনফালে এতিয়া অসমীয়া মাধ্যমৰ ক্ষেত্ৰতেই এই ধৰণৰ এটা অৱস্থা আমি যিটো জনজাতি এটা দৃষ্টিকোণ চাব বিচাৰিছোঁ এই ধৰণে যে অসমীয়াৰ লগতে বাকী সৰু সৰু জনগোষ্ঠীয় যিবিলাক ভাষা সেইবিলাক জীয়াই ৰাখিব লাগিব নতুন শিক্ষা নীতিয়ে ভাষাৰ মাধ্যমৰ কাৰণে এক প্ৰভিজন এটা ব্যৱস্থা আনিছে তাৰে চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব অসমীয়া ভাষা জীয়াই থাকিব কাৰণ অসমীয়া ভাষা কাৰ্যালয়সমূহত চলিব
জাতি জনগোষ্ঠীৰ মাজৰ সমন্বয়ৰ ভাষা হিচাপে চলিব গতিকে এইটো কথিত ৰূপত চলি থাকিব কিন্তু মই ক'ব খুজিছো যে অসমীয়াৰ আমি মানে মেইন ষ্ট্ৰীমৰ যিখিনি অসমীয়া ভাষী লোক আছে সেই সকলো কিন্তু ভাষাটো হেৰাই যোৱাৰ যিটো সংকটৰ এটা উপক্ৰম হৈছে সেই দুখৰ পৰা কিন্তু সাৰি যাব নোৱাৰিব এই ক্ষেত্ৰত কেৱল জনগোষ্ঠীসকলে অসমীয়া ভাষা নিলিখিলে বুলি পেলাই যে ক্ষতি হ'ব বা সেইটো যে এটা বৃহৎ ক্ষতি কৰিব বা জনগোষ্ঠীসকলক যে একাষৰে কৰিব সেইটো কিন্তু আমি একমত নহয় এটা কথাটো ক'ব খুজিছো এই ধৰণে যে এটা জনগোষ্ঠীৰ বা এজন ব্যক্তিৰ মাল্টিপল লিংগুইষ্টিক আইডেন্টিটি থাকিব পাৰে একাধিক ভাষিক অস্তিত্ব থাকিব পাৰে আৰু সেইটো সামগ্ৰিকভাৱে অসমৰ মানুহে সেইটো গ্ৰহণ কৰিব লাগিব আৰু একেটা সময়তে জনগোষ্ঠীয় ভাষাসমূহক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত প্ৰমোশ্যন কৰাৰ ক্ষেত্ৰত প্ৰিজাৰ্ভেশ্যন এনৰিচমেণ্ট প্লাছ ল'ৰা ছোৱালীসকলক শিক্ষাৰ মাধ্যমেৰে নিজৰ ভাষাৰ যিটো মাধুৰ্যতা তাক অনুভৱ কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰিব লাগিব গতিকে আমি সেই ধৰণে চাওঁ অসমীয়াৰ সামগ্ৰিক বৃহত্তৰ অসমীয়াৰ যদি জনগোষ্ঠীসকল যদি অংশ হয় তেতিয়াহ'লে ৰাভা ভাষী মিচিং ভাষী তিৱা ভাষী বড়ো ভাষীসকলে লোকপিয়লত তেওঁলোকৰ নিজা মাতৃভাষা উল্লেখ কৰাটো কোনো কাৰণ অপৰাধ হ'ব নোৱাৰে বৰঞ্চ সামগ্ৰিকভাৱে আমাৰ যি এক ডেফিনেশ্যন ইণ্ডিজিনিয়াছ ট্ৰাইবেল সেই যিটো ডেফিনেশ্যন তাক মৰ্যাদা দিয়া হ'ব হয় মই ললো আপোনাৰ পইণ্টটো মই যদি সামাৰাইজ কৰোঁ যিসকল জনজাতীয় অসমীয়া তেওঁলোকে আনক দুখ দিয়াৰ এই যি প্ৰৱণতা এই প্ৰৱণতা পৰিহাৰ কৰক জনজাতীয় লোকসকলে নিজক অসমীয়া ভাষী বুলি চিহ্নিত নকৰাৰ কাৰণে অসমীয়া সংখ্যালঘু হ'ল এনেধৰণৰ যি চিন্তা সেই চিন্তা তেওঁলোকে পৰিহাৰ কৰক বৰঞ্চ তেওঁলোকৰ সন্তানক অসমীয়া শিকাওক বা চৰ চাপৰিবাসীয়ে এই সুযোগ লৈ অসমীয়াৰ সৈতে বিলয় হ'বলৈ চেষ্টা কৰিছে বিলীন হৈ জিন যাবলৈ চেষ্টা কৰিছে বা সেইটোক নেতিবাচক এক প্ৰক্ৰিয়া বুলি গ্ৰহণ নকৰি ইতিবাচক বুলি গ্ৰহণ কৰি নিজেই অসমীয়া ভাষাটোক ব্যৱহাৰ কৰক অসমীয়া ভাষাৰ চৰ্চা কৰক সেই দিশত চিন্তা কৰক তেতিয়া অসমীয়া ভাষা কেতিয়াও মৃত্যু নহয় সন্মুখত কিন্তু সংকট বহুত বেছি